নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'ৰ মাজলে আৰু আজি কাতি বিহু গতিকে মই প্ৰথমে সকলোলৈকে কাতি বিহুৰ শুভেচ্ছা জনালো আৰু কাতি বিহুৰ দিনাখন তুলসী পুলি ৰুব লাগে নহয় এতিয়া আমাৰ ঘৰতো তুলসী পুলি অনা আছে এয়া আমাৰ ল'ৰা ৰঙে এটা তুলসী পুলিটো ৰুব তুলসী পুলি কোনটো দেখাই দিয়া বাপৰে বিৰাট মস্ত হ'ব তুমি এতিয়া গাঁতটো খানি লোৱা অ'কে আমাৰো একেলগে ৰুই দিয়া ধুনীয়াকৈ একেলগে ৰুই দিয়া দুটা আছিল আমি দুইটা একেলগে ৰুই দিছোঁ একদম ধুনীয়াকৈ হেঁচি মাটিখিনি বতাহ সোমাই থাকিলে মানে হেৰি হ'ব হেঁচি দিছা লাহে লাহে পানী দি দিয়া এতিয়া হৈ গ'ল তুলসী ৰুই হৈ গ'ল তুলসীটো কিমান ডাঙৰ আহা আমাৰ তুলসী ৰোৱা হৈ গ'ল টাবতে ৰঙে তুলসী ৰুলে তুলসীৰ ভেটি ৰঙে মচিলে আৰু টাবতে মচি দিলে আৰু এতিয়া তুলসী ভেটি মচিবলৈ বুলি নাই তথাপিতো মই এতিয়া এয়া চাৰিওফালৰ মানে মজিয়াখন মচি দিওঁ বুলি অকণমান এয়া পানী অকণমান লৈ ঘটিটোতে ওলাই আহিছোঁ ঘৰত হ'লে মানে এতিয়া তুলসীৰ ভেটি বনোৱাৰ পিছত আমি তুলসীটো ধুনীয়াকৈ মচি মেলি তাত মানে একদম চাৰিওফালে এতিয়া আৰু শেৱালি ফুল ফুলি আছে শেৱালি ফুলে সজাই কৰি খুব ধুনীয়া কৰি দিওঁ কিন্তু এতিয়া কি হ'ব আৰু এতিয়া টাবতহে ৰুইছোঁ টাবতে ধুনীয়াকৈ ৰঙে মচি কৰি থৈ গ'ল এতিয়া মই বাৰান্দাখন অকণমান মচি দিলোঁ আৰু তাৰ পাছত আমাৰ এয়া চাহ জলপান ৰেডি কৰিছোঁ কাতি বিহু যে কঙালী তাৰ প্ৰমাণটো মোৰ পিঠাতে আপোনালোকে দেখিবলৈ পাইছে নহয় জানো তিল পিঠা নাই তাৰমানে কঙালী বিহু বুলি আৰু উকা উকাকৈ গৈছে চিৰা মুড়ি দৈ গুড় মালপোৰা এয়া লৈ পেলাই আৰু এতিয়া খাবলৈ বহিছোঁ ৰঙৰ খাই প্ৰায় হ'লেই এওঁ খাই পেলাই গ'লেই মই অকণমান তাকে ভিডিঅ' কৰি ৰাখি থৈছোঁ আৰু এতিয়া সন্ধিয়া হৈ আহিলে সন্ধিয়া সময়ত মই মানে চাকি গছ জ্বলালোঁ গোসাঁই ঘৰত তাৰ পাছত এতিয়া এয়া টাবতে ৰোৱা তুলসীৰ তলত এয়া চাকি লগাইছোঁ ধূপ লগাইছোঁ ইয়াতে এতিয়া মাৰ প্ৰসাদৰ শৰাইও আগবঢ়াই দিম আৰু বাকী মানে ঘৰৰ আগফালে ধূপ চাকি জ্বলাই কৰি আৰু তাৰ পাছত আৰু আমি ৰঙে ময়ে বহি পেলাই প্ৰাৰ্থনা কৰিম আৰু প্ৰসাদ খাম সেয়াই আৰু আমাৰ মানে কাতি বিহু এনেকৈয়ে আজি পালন কৰা হৈছে আৰু কাৰণ হেৰি নহয় ইয়াত মানে আজি আমাৰ এপাৰ্টমেণ্টটোত কোনো মানুহ নাই জানেনে চব গুচি গ'ল গোটেইখিনি ঘৰা ঘৰি গুচি গ'ল আজি অকল আমাৰ পৰিয়ালটোহে আছোঁ গতিকে নিজান জান হৈ আছে নিমাও মাও হৈ আছে মই এতিয়া গোসাঁই ঘৰত চাকি জ্বলোৱাৰ পিছত তুলসীৰ তলত চাকি জ্বলোৱাৰ পিছত দুৱাৰমুখত দুগছ চাকি জ্বলাই আৰু আগফালেও এয়া চাকি কেইগছমান জ্বলাই দিছোঁ আমাৰ তুলসীজোপা বহুত ডাঙৰ ন একেদিনাই ডাঙৰ হৈ গ'ল আমি এতিয়া তুলসীৰ তলত চাকি জ্বলালোঁ এয়া ধূপ জ্বলালোঁ ধূনা জ্বলি আছে প্ৰসাদৰ শৰাই আগবঢ়াই দিলোঁ আৰু এতিয়া আমি প্ৰাৰ্থনা কৰিম ৰঙে ময়ে বহি পেলাই ইয়াতে সেয়া ৰং বহিছে প্ৰাৰ্থনা উলিয়ালি নে ৰং উলিয়াইছা প্ৰাৰ্থনা সেই বতাতে থোৱা আমি দুয়োটাই এতিয়া প্ৰাৰ্থনা কৰিম এয়া আৰু ৰঙে ময়ে দুইটাই বহি প্ৰথমে গাই ল'লোঁ তুমি চিত্ত বৃত্তি মূৰ পৰ্বতক নাৰায়ণ তাৰ পাছত তুলসীৰ তলত গোৱা সদায় গোৱা সেই প্ৰাৰ্থনাটো গাবলৈ লৈছোঁ এতিয়া আমি দুইটাই অকলে অকলে প্ৰাৰ্থনা কৰিলোঁ আৰু কাৰণ সৰু ল'ৰা ছোৱালী বুলিবলৈ নায়েই আজি এপাৰ্টমেণ্টটোত কৈছোঁ নহয় অকল আমাৰ পৰিয়ালটোৰ বাদে কোনো নাই ৰঙে ময়ে প্ৰাৰ্থনা কৰিলোঁ তাৰ পাছত এয়া আমাৰ ঘৰৰ অতিথিসকল আহিছে দেই মেইন ভকতজন একদম তলত বহি খাইছে দেখিছেনে ওপৰত নাখায় আৰু এইফালে এওঁলোকে খাইছে ওপৰতে খাইছে বাৰু তেওঁলোকে আৰু আজি আমাৰ কাতি বিহু এনেকৈয়ে পালন কৰা হ'ল আৰু আমাৰ ঘৰৰ ভকত একদম পূৰা এইফালে বহি লৈছে দেখিছেনে ধুতি চুতি পিন্ধি লৈ ৰাতিপুৱা আৰু হেৰি কৰিলে তুলসী ৰুলে ধুনীয়াকৈ
এতিয়া ধুতি পিন্ধিলে গামোচাখন লৈ আৰু মোৰ লগত ধুনীয়াকৈ প্ৰাৰ্থনা কৰিলে বেচেৰা মানে সি এনেকুৱা গাঁৱৰ পৰিৱেশ পোৱাই নাই গাঁৱত ইমান ধুনীয়া এটা পৰিৱেশ হয় আমি একদম গাঁওখনৰ ইমূৰৰ পৰা সিমূৰলৈকে যাওঁ গোটেই মানে পলিথিন এটা লৈ আৰু মানে কিমান প্ৰসাদ খাবতো নোৱাৰোঁ গতিকে পলিথিনত আৰু ভৰাই ভৰাই লৈ আহোঁ সেই পৰিৱেশবিলাক আজিলৈকে আমাৰ ল'ৰাটোৱে পোৱা নাই আৰু মই বিহুবিলাকত মানে কি হয় ঘৰখনত চাকি গছ নজ্বলালে মোৰ ভাল নালাগে সেইটো কাৰণে মই ক'তো নাযাওঁ সদায় মই ঘৰতেই যেনেকৈ পাৰোঁ যিখিনি পাৰোঁ আৰু তেনেকৈ মই কৰিবলৈ চেষ্টা কৰোঁ আৰু একেবাৰে একদম অন্তিমগৰাকী আমাৰ আলহী আহিছে তেওঁ বোকাখাটত কিবা প্ৰগ্ৰেম আছিলে প্ৰগ্ৰেম কৰি ঘূৰি আহোঁতে মই মাতি পেলাই তেওঁক প্ৰসাদ খাবলৈ দিছোঁ আৰু ইয়াৰ পাছত আৰু আহিবলগীয়া কোনো আলহী নাই মই আপোনালোকক মানে অকণমান ভিডিঅ' কৰি দেখুৱালোঁ সৰুৰ পৰা যিখিনি মানে শিকি আহিছোঁ গাঁওখনত মানে যেনেকৈ আমাৰ মা দেউতাহঁতে শিকাইছিলে পালন কৰে সেইখিনি নিয়মকে মই কৰিবলৈ চেষ্টা কৰোঁ আৰু সদায় কৈছোঁ মই গাঁৱৰ পৰিৱেশ মোৰ খুব ভাল লাগে গাঁওখন মোৰ খুব প্ৰিয় সেইটো কাৰণে মই যিমানখিনি পাৰোঁ যেনেকৈয়ে পাৰোঁ সকলোখিনি কামেই য'তেই নাথাকোঁ যেনেদৰেই হওক মানে শক্তি চাই ভক্তি আৰু যেনেকৈ কৰিব লাগে তেনেকৈ নোৱাৰিলেও যিমানখিনি পাৰোঁ যেনেকৈ হয় তেনেকৈ মই কৰিবলৈ চেষ্টা কৰোঁ আৰু তাৰ পাছত আমি কেইকপিমান ফটো মাৰিছিলোঁ সেই ফটো কেইকপিও মই ইয়াতে এড কৰি দিলোঁ আৰু আপোনালোকৰ লগত সেইকাৰণে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টো কৰি পেলাই আৰু ভিডিঅ'টো চাই আপোনালোকৰ বাৰু কেনেকুৱা লাগিলে যদি ভাল লাগিলে লাইক এটা নিশ্চয় কৰিব আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ খুব সোনকালে আহি আছোঁ আজিৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ আৰু আমাৰ এয়া তুলসীৰ তলৰ চাকিগছ ইমান ধুনীয়াকৈ জ্বলি আছে চাওক চাকিগছ ধুনীয়াকৈ জ্বলি আছে ৰঙে মই দুইটা আহি পেলাই এইখিনিতে বহি দুকপিমান ফটোও মাৰিলোঁ গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে আৰু ভিডিঅ'টোৰ পৰা মই বিদায় ল'ব লাগিব আজিলৈ আহিছোঁ সকলো ভালে থাকক বাই বাই